বৰ্তমান যুগত মোবাইলৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে আমি সকলোৱে অৱগত। মোবাইল ব্যৱহাৰৰ যিমান উপকাৰিতা আছে সিমান অপকাৰিতাও আছে। গতিকে দুয়োটাই নিৰ্ভৰ কৰিব আমি কেনেকৈ ব্যৱহাৰ কৰোঁ। মোবাইলে আমাৰ সাংসাৰিক আৰু ঘৰুৱা শান্তিপূৰ্ণ পৰিৱেশ এটা কেনেকৈ বিনষ্ট কৰি পৰিয়ালৰ সদস্যৰ মাজত দূৰত্ব বঢ়াই নিছে আৰু ঘৰুৱা পৰিৱেশ অশান্তিময় কৰি তুলিছে, এই কথাখিনি এটা স্বৰচিত কবিতাৰ মাজেৰে আপোনালোকক বুজাবলৈ প্ৰয়াস কৰিছোঁ। কবিতাটি হ'ল মোবাইল মেনিয়া। আজি নতুন প্ৰজন্ম হৈ পৰিছে মোবাইল মেনিয়াত আসক্ত। পৰিয়ালৰ মানুহৰ লগতে হৈছে তেওঁলোকৰ সম্পৰ্ক বিষাক্ত। কমি গৈছে মাক দেউতাকৰ প্ৰতি ল'ৰা ছোৱালীৰ শ্ৰদ্ধা ভক্তি, বাঢ়ি গৈছে ক্ৰমান্বয়ে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি বিৰক্তি। মাক দেউতাকে পঢ়িবলৈ ক'লেও ল'ৰা ছোৱালীয়ে পোৱা হ'ল অশান্তি। কিবা কিবি বাহানা বনাই যাবলৈ চেষ্টা কৰে ফালৰি কাটি। ল'ৰা ছোৱালীক মাক দেউতাকেও সময় দিব নলগা হ'ল। সময় কটাবলৈ নিজেও মোবাইলৰ আশ্ৰয় ল'ব লগা হ'ল। পৰিয়ালৰ সদস্যৰ মাজতে আৱেগিক সম্পৰ্কত দূৰত্ব বাঢ়ি গ'ল। মোবাইলেই বৰ্তমান যুগত সকলোৰে জীৱনসংগী হ'ল। লাহে লাহে মোবাইল মেনিয়া হৈ পৰিল সকলোৰে ঘৰত এক পাৰিবাৰিক ব্যাধি। পৰিয়ালৰ দৈনন্দিন কাম কাজত পৰিছে ইয়াৰ কুপ্ৰভাৱ চিধা চিধি। বিনষ্ট হৈছে ঘৰে ঘৰে ল'ৰা ছোৱালীৰ শৈক্ষিক পৰিৱেশ আৰু হৈছে আমাৰ সুমধুৰ সাংসাৰিক সম্পৰ্ক নিশেষ। কেনেকৈ হাত সাৰিম আমি ঘৰুৱা পৰিৱেশ বিনষ্টকাৰী এই মোবাইল মেনিয়াৰ পৰা? পৰিয়ালৰ সকলো সদস্যৰে কৰণীয় কাম হ'ল ঘৰত পঢ়াৰ পৰিৱেশ ৰচনা কৰা। শিকিব লাগিব আমি মোবাইলৰ সৎ ব্যৱহাৰ কৰিব। ল'ৰা ছোৱালীৰ হাতত মোবাইল দেখিলে আমি লাগিব কিতাপ পঢ়িব। মাক দেউতাকক পঢ়া দেখিলে হয়তো কমিব পাৰে ল'ৰা ছোৱালীৰ মোবাইলৰ প্ৰতি আসক্তি। নজনাকৈ বাঢ়িব পাৰে এদিন তেওঁলোকৰ অধ্যয়নৰ প্ৰতি ধাউতি। দিনটোৰ শুভ আৰম্ভ কৰোৱা হওক বাতৰি কাকত পঢ়াৰে। ল'ৰা ছোৱালীৰ হাতত মোবাইল আঁতৰাও সাধু কথাৰে। এনেকৈয়ে নাইকিয়া হ'ব পাৰে মোবাইল মেনিয়া ল'ৰা ছোৱালীৰ জীৱনত। সুসম্পৰ্ক আকৌ ঘূৰি আহিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত। ধন্যবাদ।